हेलो फ्रेंड्स, आज आमी गई आसो निगामखोला। खगरपुर ओसरते आछे निगामखोला। आमी एटा निगामखोलात गई आसो। আমি খগৰপুৰ পালোৱে। এইটো খগৰপুৰ বজাৰ হয়। এইটো খগৰপুৰ বজাৰ হয়। ইয়াতে আমি খগৰপুৰ আহি পালোৱে। খগৰপুৰ এইটো মেইন হাৱাই ৰোড হয়। এইটো খগৰপুৰ বজাৰ। নিগামখোলাৰ ট্ৰি হাউচ চাবলৈ আহি আছো আমি। ৰাস্তা চোৱা কিৰকম ৰাস্তা আৰু লগতে তামোলৰ বাগান ইমান ধুনীয়া। আমি আহি পালোৱে নিগামখোলাৰ ট্ৰি হাউচ। এইবোৰ মানুহ আহিছে, সিহঁতে চাব আহিছিল ট্ৰি হাউচ চাব আহিছিল। সিহঁতে নিজৰা পিনে গৈ আছে। আমি যাম এইফালেৰে। চাৰিওফালে খালি আনাৰসৰ খেতি, চাৰিওফালে মাটি কঁঠালৰ খেতি। এতিয়া আমি এইখন গেটৰে সোমাই যাম ভিতৰৰ। চোৱা ইমান ধুনীয়া। চোৱা আৰু এইটো এটা আছিল ৰেষ্ট হাউচ। ধুনীয়াকৈ বনাইছিলে, বহিবৰ কাৰণে বেঞ্চ বনাই দিছিলে, কিন্তু আজিকালি মানুহ নাহে, এইটো কাৰণে অলপ লেতেৰা হৈ আছে। আৰু আমি এতিয়া উঠিম ট্ৰি হাউচত। এইটোৱে আছিল নিগামখোলাৰ ট্ৰি হাউচ, চাংঘৰ। নিগামখোলাৰ চাংঘৰ। আজিকালি মানে বৰষুণৰ দিন না, এইটো কাৰণে ত্ৰিপাল ঢাকি ৰাখিছে, ভিতৰত পানী সোমাই বৰষুণ পৰিলে, সেইকাৰণে চাগে। চিৰিবিলাক অলপ লেতেৰা হৈ আছে, মানুহ আজিকালি নাহে ইমান, সেইটো কাৰণে ইমান চাফ চিকুণ নকৰে আৰু। এইটোৱে আছিল নিগামখোলাৰ ট্ৰি হাউচ। ইমান ধুনীয়াকৈ সাজিছিলে, কিন্তু এতিয়া অলপ পুৰণা হ'ল, সেইটো কাৰণে ইমান এটা ভাল নলগা হৈ গ'ল। আৰু চোৱা ধুনীয়াকৈ বেতৰ চকী দুটা ৰাখিছে ভিতৰত। বেতৰ চকী ইমান ধুনীয়া আছিলে। আৰু ইয়াতে কাৰেণ্টৰ ফেচিলিটিও আছিল, মানে ইয়াত আহিলে আগতে মানুহ ইয়াত থাকিব পাৰিছিল চাগে ভিতৰত। আজিকালি মানুহ নাহে, সেইটো কাৰণে গেটটোত তলা লগাই থৈছে। এয়া এইটোৱে আছিল নিগামখোলাৰ চাংঘৰ ট্ৰি হাউচ। আৰু এটা ভাল লগা কথা, আচ্ছা ট্ৰি হাউচৰ তলেৰে ইমান ধুনীয়াকৈ এটা নিজৰা বৈ গৈছে। চোৱা দেখিছা, চাংঘৰটোৰ তলত এটা ধুনীয়া নিজৰা আছে। আৰু ইয়াত ধুনীয়া পৰিৱেশ চাই। এইটো এটা আছিল ৰেষ্ট হাউচ, খেৰৰে সজোৱা।
এটা পুৰণি হ'ল ন, সেইটো কাৰণে ইমান এটা ভাল নলগা হৈ গ'ল। আৰু এইটো হ'ল দুটা ভাইটি মোৰ লগতে আহিছিলে, খগৰপুৰৰে হয়। হাই, এইটো এটা ৰেষ্ট হাউচ আছিলে। ইয়াতে ধুনীয়া চকী ৰাখিছে, বেতৰ চকী। ভিতৰত ফেন এখন আছিল, কিন্তু আজিকালি পুৰণি হোৱাৰ কাৰণে ৰেষ্ট হাউচটো ইমান এটা ভাল নলগা হৈ গ'ল। এই অলপমান জিৰণি ঘৰৰ তলত সোমালোঁ। বহিবৰ কাৰণে এইবিলাক বেঞ্চ বনাই দিছিলে। একবাৰ চোৱা নাই ইয়াৰ পৰিৱেশ কেনেকুৱা, ইমান ধুনীয়া। এতিয়া আমি ইয়াৰ পৰা ওলাই নিজৰাৰ পিনে যাম অলপ। এতিয়া গেটৰ পৰা ওলালোঁ, এতিয়া আমি নিজৰা পিনে যাম। কিন্তু এটা ভাল লগা কথা, চাৰিও পিনে খালি আনাৰসৰ খেতিয়ে খেতি, চোৱা না, পুৰা আনাৰসৰ খেতি। আমি নিজৰাৰ পিনে গৈ আছোঁ। চোৱা, এইবোৰ মানুহ আহিছে। আমাৰ কেমেৰা দেখি কিনি ছোৱালীবিলাকে লাজ কৰিছে, চোৱা, সেইপিনে মূৰ ঘূৰাই দিছে, নাচাই সিহঁতে লাজ কৰি আছে। আমিও ধৰি সিহঁতক ফটো তুলিম নেকি, ভিডিঅ' কৰিম নেকি? তো ইমান ধুনীয়াকৈ বনাইছে, হাত মুখ হাত ইয়াত চব ধুব পাৰি ইয়াতে, দেখিছ ইমান ধুনীয়া। ইয়াতে আহিছোঁ যদি আৰু মুখটো ধুবই লাগিব। কি মজা। দেখিছে ইমান ধুনীয়াকৈ বনাইছে। হৈ গ'ল, এতিয়া আমি যাম।